ভিডিঅ'টো স্কিপ নকৰি অকণমান সময় দিব, কাৰণ মই আজি ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ জুবিন দাৰ আমাৰ শেষৰ চিন ৰৈ ৰৈ বিনালে চিনেমাখন তেওঁলোকে মুক্তি দিবলৈ ওলাইছে, আৰু এইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা। ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে। খবৰ এটা দিছোঁ চবকে যে আমি নতুন চিনেমাখন কৰিম, ৰৈ ৰৈ বিনালে। অসমৰ প্ৰথম মিউজিকেল, জুবিন গাৰ্গ মিউজিকেল বুলি কওঁ মই সেইকাৰণে, ফুল মিউজিকেল চিনেমা। তো আমি একেলগে আছোঁ, আশ্চৰ্য আছে। এইবাৰ প্ৰথমবাৰ এক্টিং কৰিব চিনেমাত, মোৰ চিনেমাত ৰৈ ৰৈ বিনালে। ৰাজেশ ভাই ডাইৰেকশ্যন কৰিব, লগত আছে মোৰ কো প্ৰডিউচাৰ শ্যামন্তক আছে, গৰিমা আছে, এইবাৰ গৰিমা থাকেই ইণ্ডিয়ান আজি কো প্ৰডিউচাৰ। হা নীল থাকিব কোন কথা? অঁ নীলাকাশো আছে, সি তাক পাহৰি থাকিলোঁ। ইমান বহুত সপোন লৈ এখন চিনেমা কৰিছিলে ৰৈ ৰৈ বিনালে। ৰৈ ৰৈ বিনালেতো আগতেতো এনেকৈ গান গাইছে, এখন নতুনকৈ চিনেমা আকাৰ দিছিলে ৰৈ ৰৈ বিনালে। গতিকে সেই চিনেমাখন সকলোৱে যেন আঁকোৱালি লয়, সকলোৱে যেন চিনেমাখন আগবঢ়াই লৈ যায়। আৰু মই এটা বস্তু অনুৰোধ যেন চিনেমাখন প্ৰত্যেকটো কামে এজন মানুহৰ যিমান কোনোবাটো বৈদ্য হায়েষ্ট লেভেলত গুচি যায়, কোনোবাটো অকণমান কিবা খেলি মেলি হ'ব পাৰে, ইমান বিচৰাৰ দৰে নহ'ব পাৰে, কিন্তু তথাপিতো অনুৰোধ জনাইছোঁ চিনেমাখন যেনেকুৱাই নহওক যিয়েই নহওক, এইখন জুবিন দাৰ যিহেতু শেষ চিনেমা বুলি আমি ধৰি লৈছোঁ এইখন চিনেমা, গতিকে যেনেকৈ নহওক প্ৰত্যেকজন ৰাইজেই আগবাঢ়ি সেই চিনেমাখন একদম হিলদল ভাঙি এই চিনেমাখন চাওক, সকলোৱে তেওঁক মৰম কৰক, আৰু হয়তো তেওঁৰ আত্মাই সেই চিনেমাখন ৰাইজে যেতিয়া হিলদল ভাঙি অহা দেখাব, হয়তো তেওঁৰ চিনেমাখন এনেকৈ মৰম কৰা দেখি জুবিন দাই আকৌ বেছি আৰাম পাব, মনত সুখ পাব। আৰু বাকী অকণমান চবেই ক'ব চিনেমাখনৰ বিষয়ে। আমাৰ শান্তনু ৰুমৰ আছে, এইফালে আছোন, সিও লগত আছে, আমাৰ ৰাহুল আছে, সিহঁতে স্ক্ৰীণ প্লেত সোমাই একো নাই, ফ্ৰেমিং কৰ। ৰাহুল শান্তনু সিহঁতে স্ক্ৰীণ প্লে গোটেই দায়িত্ব দিয়া হৈছে, চবকে দায়িত্ব দি দিছোঁ। ৰাইজে গোটেই ডাইৰেকশ্যন চাব, মই থাকিম, ষ্টৰিটো মোৰ, কনচেপ্ট মোৰ, চব আমি একেলগে কাম কৰিম। চ' অহা বছৰ এখন ধুনীয়া চিনেমা পাব, ডাঙৰ চিনেমা ৰৈ ৰৈ বিনালে। আজি খুবেই ভাল লাগিছে যে জুবিনৰ জন্মদিনত আমি এইটো অসমৰ ৰাইজৰ আগত আমি মানে জুবিনক উপহাৰ হিচাপে নহয়, জুবিনৰ বাৰ্থডে জুবিনৰ পৰা ৰিটাৰ্ণ গিফ্ট হিচাপে আমি লৈছোঁ ৰৈ ৰৈ বিনালে। গতিকে খুবেই ভাল ছবি এখন হ'ব, গোটেই মিউজিকেল চিনেমা হ'ব, আৰু হয়তো অসমত এইখনে এখন প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা এখন হ'ব যেন লাগি আছে মোৰ। প্ৰথম মিউজিকেল চিনেমা, আৰু য'ত নেকি জুবিন গাৰ্গ আছে, আমাৰ সূৰ্য আছে, নীল আছে, গতিকে ছোৱালীজনী তাই নাই আৰু তাতে শ্যামন্তকৰ নিচিনা বন্ধু আমাৰ প্ৰযোজনা আছে, গৰিমা আছে, গোটেইখিনি ঘৰুৱা আৰু ঘৰুৱা হিচাপে এটা কাম কৰিম, আৰু খুব এটা ভাল কাম কৰিবলৈ চেষ্টা কৰিম। নে কি কৈছে? নিশ্চয়। সকলোকে সহযোগ কৰিবলৈ আহ্বান কৰিছোঁ, আৰু একেলগে থাকিম, চিনেমা কৰিম, ৰৈ ৰৈ বিনালে। থেংক ইউ। যদি আপোনালোকে একমত তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় এবাৰ পাৰিলে, মোৰ কাৰণে নহয়, এইটো মোৰ কাৰণে কোৱা নাই, কেৱল জুবিন দাৰ কাৰণে কৈছোঁ, শ্বেয়াৰ কৰি দিব। জয় আই অসম, জয় জুবিন দা।